ৰাজাদাৰ বিষয়ে অকমান দুই এষাৰ কৈ দিলে ভাল লাগিলহেঁতেন কওকচোন ৰাজাদাৰ বিষয়ে এই ভাণ্ডকি ইয়াৰ নিচিনা ভাণ্ডকি নাই তাৰ পৰিয়াল নাই তাৰ গৃহ সংসাৰ নাই নমস্কাৰ অন্যতম ভিডিঅ' তো আজি আমাৰ মাজত থাকিব ককা থাকিব আৰু ৰাজাদাকো মাতিছিলো গাইজ ৰাজাদা অকমান অসুবিধা হোৱাৰ বাবে তেওঁ আহিব নোৱাৰিলে নাই আমি ককাৰ লগতে দুই এষাৰ কথা পাতিম আপোনালোকে ভিডিঅ'টো চাই থাকক যদি ভাল লাগে লাইক কৰি থৈ যাব ছাবস্ক্ৰাইব কৰি দিব লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব যদি ভাল লাগে ভিডিঅ'টো তো কেমন লেটছ গো ষ্টাৰ্ট কৰোঁ তো ককা তো পোনপ্ৰথমতে আপোনাৰ ফালে আমাৰ চেনেললৈ অহাৰ বাবে আপোনাক নমস্কাৰ ককাখন ফটোৱা টাইপৰ একো নাই ককাক এতিয়া প্ৰশ্ন এটা তো ককা তো আমি শুনা পাইছোঁ যেন আপোনাক মানে বহুতো ইউটিউবাৰে ৰাজাদাকে ধৰি বহুতো ইউটিউবাৰে আপোনাক লৈ ভিডিঅ' বনাইছে আপুনি কি ক'ব পাৰ্টি মেলিছে পইচাৰ লোভত দেশ চম্ভালি বেলেগ উত্তৰ দি দে পইচাৰ লোভত বোলে তো একো নাই তো ৰাজাদাৰ বিষয়ে ককাই কি কয় ককাক শুনিছোঁ আহক তো আপুনি ৰাজাদাৰ বিষয়ে অকমান দুই এষাৰ কৈ দিলে ভাল লাগিলহেঁতেন কওকচোন ৰাজাদাৰ বিষয়ে এই ভাণ্ডকি ইয়াৰ নিচিনা ভাণ্ডকি নাই তাৰ পৰিয়াল নাই তাৰ গৃহ সংসাৰ নাই কি বুজি পাব তোৰ মোৰ গৃহ সংসাৰ আছে আমি বুজি পাইছোঁ বৰ বেলেগ উত্তৰ দি দিলে তো দৰ্শকে জানে আমাৰ ৰাজাদা এনেকুৱা নহয় দম নিদিব আপুনি দেই পাইছ নেকি নাই পোৱা মোদীজী এতিয়া আপোনাৰ হেৰিহে কৰিছে বেয়া নাই পোৱা আপুনি দম নিদিব বেয়া নাই পোৱা তো এইটোকে কৈ আমাৰ ভিডিঅ' আজি ইমানটো লেকেই আছিলে যদি ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব গাইজ